নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি ফাৰ্মৰ প্ৰতি আগ্ৰহী বা এখন ফাৰ্ম খুলিম বুলি ভাবি আছে, তেন্তে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণভাৱে চাওক। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কেইটামান গুৰুত্বপূৰ্ণ কথা আছে, জানিবলৈ পাৰিব। যদি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে, তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। আহকচোন আজিৰ ভিডিঅ'টো চাই লওঁ। যদি আপুনি ফাৰ্মৰ প্ৰতি বহুত আগ্ৰহ আছে বা খুলিম বুলি ভাবি আছে, তেন্তে আপুনি খুলিব পাৰে। কেইটামান কথা গুৰুত্ব দিব। যদি প্ৰথমবাৰ খুলিম বুলি ভাবিছে ফাৰ্ম, তেন্তে আপুনি 100 বা 200 পোৱালিৰে ষ্টাৰ্ট কৰক প্ৰথমবাৰ। নেক্সট বাৰ আপুনি 500-1000 যিমান কৰিব ইচ্ছা আছে কৰিব পাৰিব। কাৰণ বিজনেছ হয়, বিজনেছত কোনো ৰিস্ক ল'ব নোৱাৰি, লছ নাই, ইয়াত কোনো ধৰণৰ লছ নাই। আৰু নেক্সট টাইম আপোনাৰ এক্সপিৰিয়েঞ্চটো হ'ব, এক্সপিৰিয়েঞ্চটো মেইন। যিকোনো ফাৰ্ম কৰিলে এক্সপিৰিয়েঞ্চটো মেইন লাগিব, নিশ্চয় বুজি পাইছে। আৰু দুই নম্বৰ কথা, আপুনি ঘিণ কৰিব নালাগিব। কাৰণ আপুনি ধৰা ভাত খোৱাৰ আগত এবাৰ ফাৰ্মখনলৈ যাব লগা হ'ল, তেন্তে আপুনি এবাৰ ধৰা কিবা লাগি আছে ক'ৰবাত, পায়খানা কিবা চাফা কৰিব লগা হ'ল, যদি আপুনি ঘিণ কৰে তেন্তে আপুনি ছাকচেছ হ'ব নোৱাৰিব। তাৰপিছত 3 নম্বৰ কথা হ'ল আপোনাৰ কোনখন ফাৰ্মৰ প্ৰতি বেছি আগ্ৰহ আছে। গাহৰি ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম, লোকেল চৰাইৰ ফাৰ্ম বা হাঁহৰ ফাৰ্ম। যোনখনৰ প্ৰতি তোমাৰ আগ্ৰহ আছে সেইখনে খুলিবলৈ চেষ্টা কৰিব। কাৰণ যিখনত তোমাৰ আগ্ৰহ আছে সেইখন কৰিলে তুমি নিশ্চয় সফল হ'বা। আৰু যাতে বেলেগৰ কথা আকৌ গুৰুত্ব নিদিয়া। এইখন মোৰ চাৰ্ট দিছোঁ, এইখন এক মাহ মানে এবাৰত 500-6 পুহিলে কিমান লাভ হ'ব, মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ, চাব পাৰে তাত। আৰু লাষ্ট 5 নম্বৰ, আপোনাৰ মাৰ্কেটখন চাই ল'ব। আপোনাৰ মাৰ্কেটখন কেনেকুৱা বা কেনেকুৱা বেপাৰী আছে বা কিমান ধৰণৰ মাল বিক্ৰী হয়, সেনেকুৱা ধৰণৰ আপুনি চাই ল'ব। যদি আপোনাৰ মাৰ্কেটখন বেছি উপলব্ধ নহয় বা বেছি হাই কোৱালিটিৰ নহয়, তেন্তে আপুনি অলপ বেপাৰীৰ লগত হাত কৰি ল'ব। কাৰণ মাংসৰ চাহিদাটো বহুত বৃদ্ধি পাই আছে। আৰু আপুনি কোনো ধৰণৰ লছ খাব নালাগে। কথা হ'ল কি, আপোনাৰ মাৰ্কেটখন যদি ভাল হয়, আপুনি বেছি উপকৃত হ'ব অতি সোনকালে। মেইন কথা, মাৰ্কেটখনৰ আপোনাৰ বজাৰ কেইখন আছে চাই ল'ব কাষত। সেইকেইটা কথা মনত নিশ্চয় বুজি পাইছে। এই যেইকেইটা কথা ক'লোঁ, সেইকেইটা যদি আপুনি মনত ৰাখে, তেন্তে আপুনি ফাৰ্ম কৰিলে ছাকচেছ হ'ব পাৰিব। আৰু পোৱালি ক'ত পাব বা কেনেকৈ কি ভেকচিন পাব, সেইবিলাক কথাও মই ক'ম যদি আপুনি জানিব বিচাৰে। আৰু যদি আপোনাৰ অল ডিটেইলছ জানিব বিচাৰে, তেন্তে মোৰ ডেছক্ৰিপশ্যনৰ মোৰ নাম্বাৰটো দিয়া থাকিব। আৰু তাত আপুনি মোক হোৱাটছএপত অনলি মেছেজ কৰিব। আমাৰ এটা গ্ৰুপ আছে, সেই গ্ৰুপটোত মই জনাবলৈ চেষ্টা কৰিম। আৰু লোকেল চৰাই পুহিলে বা যিকোনো হাঁহ পুহিলে হওক, যিকোনো চাফ চিকুণটো বহুত দৰকাৰ। যদি আপুনি চাফ চিকুণ কৰি ৰাখে, তেন্তে বেমাৰ আজাৰ বেছি নাহে আৰু সোনকালে আপুনি উপকৃত হ'ব পাৰিব। নিশ্চয় বুজি পাইছে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।